নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে সেবাই ঘোষণা কৰা নতুন গাইডলাইন্স সম্পৰ্কত। ইতিমধ্যে বাতৰিসমূহত চৰ্চা হৈছে যে এই নতুন গাইডলাইন্স মতে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'ব। সেই কথাটো কিমান দূৰ সত্য সেই সম্পৰ্কে আজি ভিডিঅ'টোত আমি আলোচনা কৰিম আৰু নতুন গাইডলাইন্সত কি আছে সেই সম্পৰ্কেও আলোচনা কৰিম। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে প্ৰথমবাৰৰ বাবে 10ম শ্ৰেণীত ক্লাছ কৰিবলৈ আৰম্ভ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ভাল খবৰ আহিছে, যিহেতু তেওঁলোকে এটা নতুন পদ্ধতিৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। 2025 বৰ্ষত যি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব সেই মেট্ৰিক পৰীক্ষাত কেইটামান নতুন নিয়ম নিৰ্ধাৰণ কৰা হৈছে, বিশেষকৈ কুৱেশ্যনৰ ক্ষেত্ৰত লগতে মাৰ্কিং ছিষ্টেমৰ ক্ষেত্ৰত। এই সম্পৰ্কত তোমালোকে এতিয়াই সম্পূৰ্ণ তথ্যখিনি যদি ভালকৈ জানা তেতিয়াহ'লে ভৱিষ্যতে নিশ্চয় তোমালোকে ভবাৰ দৰে সফলতা লাভ কৰিব পাৰিবা। 2025 বৰ্ষৰ HSLCৰ বাবে নতুন গাইডলাইন্সখন 26 এপ্ৰিলত ঘোষণা কৰা হৈছে। নতুন গাইডলাইন্সত কি আছে তোমালোকে চোৱা। SEBA HSLC 2025 will have 4 OMR sheets of question papers A, B, C, D. তোমালোক সকলোৱে জানা যে HSLC পৰীক্ষাত বৰ্তমান অৱস্থাত দুখন পেপাৰ থাকে। সম্পূৰ্ণ মাৰ্কছ থাকে 100 আৰু 100ৰে যিহেতু 10 মাৰ্ক, যিহেতু ইণ্টাৰনেল এছেছমেণ্ট থাকে, মানে সেইটো তোমালোকক স্কুলৰ ফালৰ পৰা দিব। আৰু 45 মাৰ্কছৰ এখন মাল্টিপুল চইজৰ কুৱেশ্যন থাকে, যিটো OMR চিট হয়। আৰু এখন থাকে থিয়ৰী পেপাৰ, মানে য'ত ডেছক্ৰিপটিভ টাইপৰ মানে বৰ্ণনামূলক কুৱেশ্যন থাকে। ইয়াৰ আগতে OMR চিটবিলাকত কোনো ধৰণৰ সেট নাছিলে, মানে OMR চিট চবৰে কাৰণে একেই হয়। কিন্তু বৰ্তমান অৱস্থাত কি কৰিব, সেই OMR চিটবিলাকক 4টা সেটত ভাগ কৰিব, মানে A, B, C, D এই 4টা সেটত ভাগ কৰি দিব। এতিয়া A, B, C, D সেটত ভাগ কৰি দিয়াৰ পাছত তোমালোকৰ অসুবিধাটো কি হ'ব? অসুবিধা যিহেতু একো নহয়, এইটো কাৰণেই নহয় যিহেতু তোমালোকে পঢ়ি যাবা, প্ৰশ্ন যিয়েই নাহক তোমালোকে আনচাৰ কৰিবলৈ চেষ্টা কৰিব পাৰিবা। অসুবিধা সেইসকলৰ হ'ব যিসকলে ইটোৰ পৰা সিটোৱে কুৱেশ্যন আনচাৰবিলাক চাই লয়। আগতে কি হৈছিলে, 1 নম্বৰ কুৱেশ্যনটো সকলোৰে একেই, ঠিক তেনেকৈ ধৰি লোৱা 10 নম্বৰ কুৱেশ্যনটো সকলোৰে একে, যিহেতু OMR চিটখন একেখনেই। এইবাৰ কিন্তু সেইটো নহ'ব। 2025ত কি হ'ব, এই যিটো সেট সেই সেটটোত 1 নম্বৰ কুৱেশ্যন যিটো থাকিব, সেই 1 নম্বৰ কুৱেশ্যনটো বি সেটটোত হয়তো 10 নম্বৰত থাকিব। মানে নাম্বাৰিং ছিষ্টেমটো চেঞ্জ কৰি কুৱেশ্যনখিনি অলপ জাম্পিং ছিষ্টেমত, মানে যাদৃচ্ছিকভাৱে, মানে অ'ত ত'ত কুৱেশ্যনখিনি দিব। একেখিনি কুৱেশ্যনেই কিন্তু মন কৰিবা, 45 মাৰ্কছৰ কুৱেশ্যন একেখিনি, কিন্তু কি কৰিব, তাক A সেটত যদি 1 নম্বৰ দিলে তেতিয়াহ'লে B সেটত ধৰি লোৱা 10 নম্বৰ দিলে, C সেটত সেইটো 25 নম্বৰ দিলে, তেনেকৈ D সেটত আমি ধৰি ল'লোঁ সেইটো 6 নম্বৰ দিলে। এতিয়া তোমালোকে যদি লগৰজনক সোধা যে 1 নম্বৰ আনচাৰটো কি, তেতিয়াহ'লে B সেটৰ জনে যদি তোমাক কৈ দিয়ে আনচাৰটো, তেতিয়াহ'লে কিন্তু তোমাৰ আনচাৰটো ভুল হ'ব, কাৰণ B সেটত একেটা কুৱেশ্যনেই নাই। গতিকে সাল সলনিৰ ক্ষেত্ৰত সেইটোহে কৰা হৈছে। কুৱেশ্যন পেটাৰ্ণটো আগতে 24ত 23ত যেনেকৈ আহিছিলে তেনেকেই আহিব, মানে কুৱেশ্যনৰ পেটাৰ্ণটো একেই থাকিব, মাত্ৰ কথাটো কি সেটটো চেঞ্জ কৰি কুৱেশ্যনখিনি জাম্পিং ছিষ্টেমত সজাই দিব, মানে চিৰিয়েলি প্ৰতিটো সেটতে, মানে A, B, C, D সেটত চিৰিয়েলি কুৱেশ্যনখিনি নাথাকে। গতিকে সেই ক্ষেত্ৰত তোমালোক সচেতন হ'লেই হ'ল, ঠিক আছে। নেক্সট চোৱা, ফ্ৰম দিছ ইয়েৰ এ নিউ ইলেক্টিভ ছাবজেক্ট কল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড ৰবটিক্স উইল বি এডেড ইন ক্লাছ 9। এইটো তোমালোকৰ যিসকলে 10ত পঢ়ি আছা সেইসকলৰ বাবে চিন্তা কৰাৰ কথা নাই, যিহেতু এইটো 9ৰ পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড ৰবটিক্স এই যিটো নতুন ছাবজেক্ট, বহুত গুৰুত্বপূৰ্ণ ছাবজেক্ট হয় এইটো, বৰ্তমান খুবেই পপুলাৰ হৈছে এই ছাবজেক্টটো, বিষয়টো। গতিকে এই বিষয়টো অন্তৰ্ভুক্ত কৰিছে 9ৰ ষ্টুডেণ্টৰ বাবে। এতিয়া যিসকলে 9ত এতিয়া ক্লাছ আৰম্ভ কৰিছা সেইসকলে এই ইচ্ছা কৰিলে এই ছাবজেক্টটো ল'ব পাৰা, কিন্তু ছাবজেক্টটো তোমালোকৰ স্কুলেও প্ৰভাইড কৰিব লাগিব, তেতিয়াহে যিহেতু তোমালোকে ল'ব পাৰিবা, ঠিক আছে। নেক্সট আহিলে, ষ্টুডেণ্টছ হেভ টু ছিকিউৰ পাছ মাৰ্কছ ইন বোথ MCQ এণ্ড ডেছক্ৰিপটিভ কুৱেশ্যন ছেপাৰেটলি। এইটো 2025ৰ যিসকলে HSLC দিবা সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ। মানে আগতে কি আছিলে, তোমালোকে অল টোটেল 30 মাৰ্কছ পালেই পেপাৰখনত পাছ কৰিবা, যি পেপাৰেই নহওক। এতিয়া এই 2025ৰ পৰা কিন্তু সেইটো নহয়, মানে তোমালোকে নম্বৰটো বেলেগে পাব লাগিব। কেনেকৈ পাব লাগিব শুনা, যে যিহেতু মাৰ্কিং ছিষ্টেমটো কেনেকুৱা, যে 10 মাৰ্কছ কি হয় স্কুলৰ পৰা দিয়ে, সেইটো হ'ল ইণ্টাৰনেল এছেছমেণ্ট। এটা ছাবজেক্টত কি হয় 10 মাৰ্কছ স্কুলৰ পৰা দিয়ে,
10 মাৰ্কছ স্কুলৰ পৰা মানে ইণ্টাৰনেল এছেছমেণ্টৰ বাবে 10 মাৰ্কছ তোমালোকে লাভ কৰা তাৰ পাছত 45 মাৰ্কছ MCQ 45 হ'ল ডেছক্ৰিপটিভ কুৱেশ্যন এতিয়া আগতে আছিলে যে এই গোটেইখিনি মাৰ্কছ লগাই মানে 100 মাৰ্কছৰ ভিতৰত 30 পালে তোমালোকে পাছ কৰিবা কিন্তু 2025ত সেই কথাটো অকমান চেঞ্জ কৰা হৈছে মানে ইণ্টাৰনেল এছেছমেণ্ট বা তোমালোকৰ যি স্কুলৰ পৰা দিয়া মাৰ্কছ 10 মাৰ্কছ সেই 10 মাৰ্কছত তোমালোকে 4 মাৰ্কছ পাবই লাগিব নেক্সট আহিলে MCQত 45 থাকিব সেই MCQ 45ৰ ভিতৰত তোমালোকে 13 মাৰ্কছ পাবই লাগিব নেক্সট ডেছক্ৰিপটিভ কুৱেশ্যন মানে বৰ্ণনামূলক কুৱেশ্যন যিখিনি থাকিব তাত তোমালোকে 13 পাবই লাগিব মানে 13 26 আৰু 4 30 তেনেকৈ মাৰ্কছটো কেলকুলেট কৰা হ'ব আৰু তেনেকৈ কেলকুলেট কৰি তোমালোকে 30 মাৰ্কছ পালেহে পৰীক্ষাত পাছ কৰিবা এতিয়া ইয়াত সমস্যা এটা নিশ্চয় হ'ব ধৰি লোৱা তোমালোক এটা ষ্টুডেণ্টে 45 মাৰ্কছ অল টোটেল 45 মাৰ্কছ পাইছা এটা ছাবজেক্টত কিন্তু সেই 45 মাৰ্কছটো ধৰি লোৱা তোমালোকে এনেকৈ পাইছা যে স্কুলৰ পৰা তোমালোকে 10ৰ ভিতৰত 10এই পালা MCQত তোমালোকে ধৰি লোৱা 25 পালা আৰু ডেছক্ৰিপটিভ কুৱেশ্যনখিনিত মাত্ৰ তোমালোকে 10 মাৰ্কছ পালা তেতিয়া তোমালোকৰ অল টোটেল হ'ল 45 কিন্তু এই 45 মাৰ্কছ পোৱাৰ পাছতো তোমালোক ফেইল হ'ব পাৰা কাৰণ তোমালোকে প্ৰতিখন পেপাৰতে 13 মাৰ্কছ নাপালা যেহেতু ডেছক্ৰিপটিভ যিখন কুৱেশ্যন পেপাৰ তাত তোমালোকে 10 মাৰ্কছে পালা গতিকে তোমালোক ডেছক্ৰিপটিভ কুৱেশ্যন পেপাৰখনত ফেইল গতিকে 45 মাৰ্কছ পায়ো তোমালোক এটা ছাবজেক্টত ফেইল হোৱাৰ সম্ভাৱনা থাকিব সেইবাবে তোমালোকে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ছিষ্টেমটোৱে বহুতো ষ্টুডেণ্টক অসুবিধাত পেলাব সেইটো কাৰণে যেহেতু এতিয়াও সম্পূৰ্ণ এটা বছৰ আছে তোমালোকে এতিয়াৰ পৰা যদি ট্ৰাই কৰা তেতিয়াহ'লে নিশ্চয় তোমালোকে সেই অসুবিধাটোত নপৰিবা ঠিক আছে নেক্সট ওৱান ফ্ৰম দিছ টাইম অনৱাৰ্ডছ দ্য ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি উইল কণ্ডাক্ট দ্য প্ৰেক্টিকেল এক্সামিনেশ্যন অফ অল ছাবজেক্টছ আগতে কি আছিলে তোমালোকৰ চেণ্ট্ৰেল লেভেল যিখন কমিটি থাকে সেই কমিটিখনে প্ৰেক্টিকেল এক্সামবিলাক অনুষ্ঠিত কৰে এতিয়াৰ পৰা এখন ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি থাকিব সেই ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটিখনৰ আণ্ডাৰত প্ৰেক্টিকেল এক্সামখিনি অনুষ্ঠিত হ'ব তাৰ মানে কথাটো এনেকুৱা হ'ব যে ষ্টুডেণ্টখিনিক ইচ্ছাকৃতভাৱে মাৰ্কিং কৰাৰ যিটো ছিষ্টেম আমাৰ এনেকুৱা বহুতো স্কুল আছে যিবিলাক স্কুলত দেখা যায় যে খুব নিম্ন মানদণ্ডৰ ছাত্ৰ ছাত্ৰীসকলকো যথেষ্ট সংখ্যক নম্বৰ দি প্ৰেক্টিকেলত পাছ কৰাই দিয়া হয় এতিয়া সেই এই ছিষ্টেমটোৰ বাবে হয়তো অলপ সলনি হ'ব মানে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটিৰ আণ্ডাৰত যেতিয়া প্ৰেক্টিকেল হ'ব যদি এই প্ৰেক্টিকেল পৰীক্ষাটো অন্য এখন স্কুলৰ টিচাৰে লয় বা তাত এক্সপাৰ্ট বেলেগ থাকে নিজৰ স্কুলৰ নাথাকে তেতিয়া নিশ্চয় অকণমান চেঞ্জ হ'ব মাৰ্কিং ছিষ্টেমটো গতিকে ষ্টুডেণ্টখিনি এই ক্ষেত্ৰত সচেতন হোৱাত সহায় কৰিব নেক্সট হ'ল ইন ইংলিছ এণ্ড আদাৰ লেংগুৱেজ ছাবজেক্টছ ইট ইজ নট নেচেচাৰী ডেট অল দ্য কুৱেশ্যনছ উইল বি ফৰ্ম দ্য prescribed lessons chapters only. There may be unseen passages, grammar items, etc. The question will be based on the learning outcomes of the subjects. যিকেইটা লেংগুৱেজৰ ছাবজেক্ট হয় ইংলিছ আৰু অন্যান্য যিবিলাক লেংগুৱেজ ছাবজেক্ট মানে ধৰি লোৱা আছামিজ বেংগলী হিন্দী এনেকুৱা যিবিলাক মুঠতে যিবিলাক লেংগুৱেজ ছাবজেক্ট মানে ভাষাৰ যিকেইটা বিষয় সেই ছাবজেক্টকেইটাত কি হ'ব যিবিলাক কুৱেশ্যন আহিব সেই কুৱেশ্যনবিলাক চেপ্টাৰ বা লেচনত যিখিনি থাকে অকল কিন্তু সেইখিনিকে নাহে অকণমান বাহিৰৰ কুৱেশ্যনো আহিব বিশেষকৈ গ্ৰামাৰৰ ক্ষেত্ৰত তোমালোকে এই ক্ষেত্ৰত ভয় নাখাবা যে আমি ইংলিছত যিখিনি লেচন পঢ়িম বা যিকেইটা চেপ্টাৰ আমাৰ থাকিব সেইকেইটাৰ পৰা যদি প্ৰশ্ন নাহে বেলেগৰ সোধে আমি কেনেকৈ লিখিম কথা তেনেকুৱা নহয় যিবিলাক তোমালোকৰ ধৰি লোৱা পাঠ থাকিব কবিতা থাকিব সেইবিলাকৰ পৰাই আহিব সেই অসমীয়া ইংৰাজী হিন্দী যিয়ে নহওক সেইবোৰৰ পৰাই আহিব কিন্তু গ্ৰামাৰৰ ক্ষেত্ৰত অকণমান কি হৈছে বেলেগ কুৱেশ্যনো তোমালোকক বাহিৰৰ পৰা দিব পাৰে গ্ৰামাৰত সাধাৰণতে সেইটো আগতেও যিহেতু পেছেজ এটা আমাৰ গ্ৰামাৰত থকা পেছেজ এটা যিহেতু কুৱেশ্যন পেপাৰখনত তুলি নিদিয়ে আনচিন পেছেজে সাধাৰণতে দিয়ে গতিকে তেনেকুৱা ধৰণৰ আনচিন পেছেজ তোমালোকে দেখিবলৈ পাবা গ্ৰামাৰ যিবিলাক আইটেমছ হয় সেইখিনিও অকণমান মানে যিটো আমি ধৰি লোৱা জেনেৰেল আমাৰ যিটো সেই ছাবজেক্টটোৰ ওপৰত জেনেৰেল নলেজ আমাৰ যিটো থাকিব সেইটোৰ ওপৰত বেছ কৰি আমি লিখিব লাগিব তাৰ মানে মূল কথাটো হ'ল সেই বিষয়টোৰ ওপৰত তোমাৰ ভাষাগত জ্ঞান কিমান সেই ক্ষেত্ৰত গুৰুত্ব দি পেলাই কুৱেশ্যন কটা হ'ব গতিকে এইটো এটা আচলতে খুব ভাল পদক্ষেপ হয়
অৱশ্যে সকলো ষ্টুডেণ্টৰ বাবে নহয়, যিহেতু আমি ক্ৰেমাৰ টাইপত পঢ়া এটা আমাৰ ছিষ্টেম আছে ষ্টুডেণ্টবিলাকৰ, মানে বহুতো ষ্টুডেণ্টে মুখস্থ কৰে, বহুতো ষ্টুডেণ্টে পঢ়িবৰ সময়ত 5খন 6খন আগৰ বছৰ কুৱেশ্যন পেপাৰ গোটাই লৈ তাৰ পৰা সেইখিনি কৰি পেলাই মানে তেওঁলোকে মুখস্থ কৰি থৈ দিলে যে পৰীক্ষাত ইয়াৰ নহয় ইয়াৰ কিবা এটা পৰিব, এনেকুৱা ছিষ্টেমত পঢ়া হয়। এতিয়া সেইটো ছিষ্টেমততো পঢ়িবই লাগিব, যিহেতু আমি আগৰ কুৱেশ্যন সদায় ট্ৰাই কৰিবই লাগে, যিহেতু আগৰ যিটো পেটাৰ্ণ বা আগতে কেনেকৈ আহিছে সেই কুৱেশ্যনখিনি আমি কৰি চাবই লাগিব। কিন্তু আমাৰ ভাষাগত দখল কিমান সেই ক্ষেত্ৰত গুৰুত্ব দি পেলাই কুৱেশ্যন আহিব। গতিকে আমি ভাষাৰ যিটো দক্ষতা সেইটো আমি উন্নত কৰিবলৈ চেষ্টা কৰিবই লাগিব। নেক্সট আহিলে ইন দ্য ছাবজেক্ট ছায়েন্স এণ্ড মেথমেটিক্স দ্য কুৱেশ্যনছ প্ৰব্লেম উইল বি কনচেপ্ট বেছড হুইচ মে নট বি ডাইৰেক্টলি ফ্ৰম দ্য textbooks. Even question from examples and references may be included in questions paper. In some cases, the MCQs may warrant summation calculation also. The questions will be based on the learning outcomes of the content of the subject. এটো এটা গুৰুত্বপূৰ্ণ চোৱা, যিহেতু যোৱাবাৰ মেট্ৰিকতে এনেকুৱা এটা কথা লৈ পেলাই যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ মাজত অলপ ভুল বুজাবুজি হৈছিলে যে কুৱেশ্যন বেলেগৰ পৰা আহিছে। যি কি নহওক বিজ্ঞান আৰু অংকৰ পেপাৰখনৰ কুৱেশ্যনবিলাক সাধাৰণতে কি হ'ব, কনচেপ্ট বেছড হ'ব। তাৰ মানে অৰ্থটো হ'ল যে যিবিলাক আমাৰ এক্সাম্পলত থাকে কুৱেশ্যন, সেই এজ ইট ইজ কুৱেশ্যনটো আমাক পৰীক্ষাত নিদিবও পাৰে। সকলো কুৱেশ্যন যে নিদিব তেনেকুৱা নহয়, কিন্তু কিছুমান কুৱেশ্যন আমাৰ যিবিলাক অনুশীলনী থাকে, এতিয়া অংকৰ যিখিনি অনুশীলনী সেই এজ ইট ইজ অংকটো উঠাই নিদি ধৰি লোৱা নাম্বাৰছখিনি চেঞ্জ কৰি দিলে, কিন্তু কনচেপ্ট বেছড মানে তোমালোকে যিটো কথা যেনেকৈ শিকিছা সেই তেনেকৈয়ে দিব। কথাটো মন কৰিবা। ঠিক তেনেকৈ বিজ্ঞানৰো, এতিয়া বিজ্ঞানৰ তোমালোকৰ যি অনুশীলনীত যিবিলাক কুৱেশ্যন আছে সেই এজ ইট ইজ কুৱেশ্যনখিনি তোমালোকক নিদিয়ে, কিন্তু বিজ্ঞানৰ যিহেতু কনচেপ্ট বুলিলে কনচেপ্টখিনি সকলোৰে বাবে একেই হয়। কনচেপ্টটো যেতিয়া তোমাৰ থাকিব তেতিয়া তাৰ ওপৰত যি কুৱেশ্যনেই নুসুধক তোমালোকে সহজেই সেই কুৱেশ্যনটো সমাধান কৰিব পাৰিবা। গতিকে ছায়েন্স আৰু মেথমেটিক্স এই দুয়োটা ছাবজেক্ট যিহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট টান পায়, কিন্তু তোমালোকে ইয়াত এইকেইটা ছাবজেক্টৰ কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিবই লাগিব। নেক্সট আহিলে পেটাৰ্নছ অফ কুৱেশ্যনছ অফ আদাৰ ছাবজেক্টছ ইনক্লুডিং দ্য ভকেশ্যনেল ছাবজেক্টছ উইল অলছ' বি চেঞ্জ এজ পাৰ গাইডলাইনছ অফ NEP 2020। 2020ৰ যি নিউ এডুকেশ্যন পলিচি, সেই পলিচি মতে অন্যান্য যিবিলাক ছাবজেক্ট ইতিমধ্যে তোমালোকৰ আছে সেই ছাবজেক্টবিলাকৰো কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ কৰা হ'ব। সেই সম্পৰ্কতো তোমালোক সচেতন থাকিবা। অৰ্থাৎ প্ৰতিটো বিষয় তোমালোকে পাঠ অনুসৰি খৰচি মাৰি পঢ়িব লাগিব, আৰু খৰচি মাৰি পঢ়াৰ পাছত সেবাই যেনেকুৱা ধৰণৰ গাইডলাইনছ নুলিয়ক তোমালোকৰ সেই ক্ষেত্ৰত চিন্তা কৰিবলগীয়া একো নাই। যিহেতু বিষয়বস্তু যদি তোমালোকে সম্পূৰ্ণকৈ জানা তেতিয়াহ'লে পৰীক্ষাত প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিব পাৰিবাই। গতিকে এতিয়াৰ পৰা তোমালোক সাজু হোৱা। এইখিনি হ'ল সেবাৰ নিউ গাইডলাইনছৰ অন্তৰ্ভুক্ত বিষয়। 2025 বৰ্ষত সেবাই যি মেট্ৰিক অনুষ্ঠিত কৰিব সেই মেট্ৰিক পৰীক্ষাৰ বাবে তোমালোকে যিসকলে ইতিমধ্যে 10লৈ পাইছা তেওঁলোক সচেতন হোৱা আৰু থ্ৰ'লি পঢ়া, মুঠতে থ্ৰ'লি পঢ়া। তোমালোকৰ মূল উদ্দেশ্য হ'ল যে সম্পূৰ্ণ পাঠ্যক্ৰম তোমালোকে আয়ত্ত কৰা, কুৱেশ্যন কি আহে সেইটো পিছৰ চিন্তা। যদি তোমালোকে সকলো কুৱেশ্যনেই কৰিব পাৰা, সেইটো MCQৱেই হওক বা ডেছক্ৰিপটিভেই হওক, তোমালোকে যিকোনো প্ৰকাৰে তাৰ আনচাৰ দিব পাৰিবাই। 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাইছা সকলোলৈকে মৰম আৰু এতিয়াই শুভেচ্ছা জ্ঞাপন কৰি থৈছোঁ। সকলোৱে নিজৰ পাঠ্যপুথি মনোযোগেৰে পঢ়া আৰু ভৱিষ্যতৰ বাবে সাজু হোৱা। এইখিনিতে আমি অভিভাৱকসকলকো জনাওঁ যে তেখেতসকলো এই ক্ষেত্ৰত সচেতন হোৱা উচিত, যাতে ছাত্ৰ ছাত্ৰীসকলে নতুন গাইডলাইনছ বুলিয়ে ভয় নাখায়। যিহেতু ইয়াত ভয় খোৱাকৈ একো নাই, মাত্ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথম পৰ্যায়ৰ পৰাই নিজকে প্ৰস্তুত কৰাটোহে আচল কথা। গতিকে এই ক্ষেত্ৰত অভিভাৱকসকলে তেওঁলোকক সচেতন কৰি দিয়া উচিত বুলি অনুভৱ কৰোঁ।